সকলোকে নমস্কাৰ আৰু এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই তিলপিঠা বনাবলৈ ব্যৱহাৰ কৰা পদ্ধতিটোৰ কিছু অংশ দেখিবলৈ পাব। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক এটা কৰি দিব। আপোনালোকে ভাবিছে চাগৈ এই বৈয়ামটোনো কিয় দেখুৱাই আছোঁ। ৰ'ব কৈ আছোঁ। মানুহজনৰ কৰ্মসূত্ৰে আমি অলপ ঘৰৰ পৰা দূৰত থাকিবলগীয়া হৈছে। যি ঠাইত আছোঁ সেই ঠাইৰ মাটি এই কামটোৰ বাবে উপযোগী নহয়, সেয়েহে ঘৰৰ পৰা অনা মাটি এনেকৈয়ে বৈয়ামত ভৰাই ৰাখিছোঁ। আহক এইবাৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। ঠাইভেদে তিলপিঠা বনাবলৈ এই পদ্ধতিটো কিজানি ব্যৱহাৰ কৰে। ঠাইভেদে নামবিলাক বেলেগ বেলেগ হয়। এই পদ্ধতিটোক আমি লেওদিয়া বুলি কওঁ। ঠিক তেনেকৈ তিলপিঠাটো আমি কাচি পিঠা বুলি কওঁ। কিছুমান মাটি পানী দিলে সম্পূৰ্ণকৈ গলি যায় আৰু কিছুমান গলি নাযায়। যদি গলি নাযায় তেতিয়াহ'লে সংমিশ্ৰণটো মিহি নহ'ব আৰু লেও দিওঁতে গুটি গুটি হৈ থাকিব, তেতিয়া ভাল নহ'ব। সেয়েহে এনেদৰে খুন্দি মিহি কৰি জোখমতে পানী দি অলপ সময়ৰ কাৰণে তিয়াই ৰাখিব লাগে। আশা কৰিছোঁ আপোনালোকে ইমানখিনিলৈকে বুজি পাইছে। এটা ভিডিঅ'তে সম্পূৰ্ণ পদ্ধতিটো বৰ্ণনা কৰিলে ভিডিঅ'টো দীঘলীয়া হৈ যায়, আপোনালোকে আমনি পাব পাৰে। পাছৰখিনি পৰৱৰ্তী ভিডিঅ'ৰ যোগেদি লৈ আহিম। ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।